ৰাম কমবিলাকো নহ'ল দিনটো এনে গেল হেৰি ৰাম বিৰাট ভাল লাগছে ৰাম কিনো কৰিম টিভিটোকে চাওঁ আৰু অলপমান নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ 50,000 নিযুক্তিৰ কাৰণে যিসকলে চাকৰি কৰিব বিচাৰে তেওঁলোকে চাকৰিত এপ্লাই কৰিব পাৰে অহাকালি দুপৰীয়া জাকৈঘাটৰ ডিচি অফিচত আপোনালোকে এপ্লাই কৰিব পাৰে অহাকালি দুপৰীয়া জাকৈঘাটৰ ডিচি অফিচ খোলাই থাকিব আপোনালোকে ঠিকই শুনি আছে এই মুহূৰ্তত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ 50,000 নিযুক্তিত যিসকলে চাকৰি কৰিব বিচাৰে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ তেওঁলোকে অহাকালি দুপৰীয়া জাকৈঘাটৰ ডিচি অফিচত তেওঁলোকে এপ্লাই কৰিব পাৰে আৰু এপ্লাই কৰি তেওঁলোকে 50,000 চাকৰি তেওঁলোকে লাভ কৰিব পাৰে মানে 50,000 চাকৰি তেওঁলোকে কৰিব পাৰে আপোনালোকে ঠিকই শুনি আছে এই মুহূৰ্তত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খালি তাৰমানে চাকৰি ইণ্টাৰভিউ দিবাক লাগি মাতছি মানুহবিলাকক গতিকে ময়ো যাবই লাগিব ঘৰত এনে বহি থাকি লাভ নাই কাৰণ 3বাৰকে মেট্ৰিকত ফেইল কৰিছোঁ যিহেতু মই চাকৰি পামেই মই কাগজ পত্ৰখিনি ঠিক কৰোঁ এতিয়া ভাইটি ৰ'ব ঐ মোবাইলটো এটা ভাল খবৰ পাইছোঁ চব পেপাৰখন দি যাওকচোন এটা ভাল খবৰ আছে মোবাইলত ভাল খবৰ এটা আছে পেপাৰ পঢ়ি আছ চৰকাৰে বৰ ভাল খবৰ দিছে হয় নেকি 16,000 যুৱক যুৱতীক চাকৰিৰ কাৰণে হেৰি কৰিব দিছে মানে যোগাযোগ কৰিব দিছে ভাল খবৰে দিছে কি ভাল খবৰ বুলি কয় বহুত ভাল খবৰ কালি আমি এপ্লাই কৰিবৰ কাৰণে যাবই লাগিব হয়নে নহয় যাব লাগিব এই নিউজটো মই কালি চাইছিলোঁ ক'ত পাইছি টিভিত চাইছোঁ মই হয় নেকি মই মোবাইল পাইছিলোঁ ঠিকে আছে এতিয়া আমি ভাত চাত খাব ব'লা ভাত পানী আমি এপ্লাই কৰিব যাওঁ বহুত ভাল খবৰ বোলা দেৰি নকৰোঁ মোহাম্মদ চকীয়ান আনাচোন বাহিৰত এজন এজনকৈ মই নাম কওঁ শুনিছ মহম্মদ এজন এজনকৈ নাম কৈ দিম তাৰপিছত তুমি মাতি দিবা আহিছা বহা তোমাৰ নামটো কি আছিল হাইৰাম ছাৰ হাইৰাম তোমাক দুটা মই কুৱেশ্যন সুধিম তুমি তাৰ উত্তৰ দিবা নম্বৰ আছে ইয়াতে অসমৰ জন্ম ক'ত হৈছিল অসমৰ জন্ম ছাৰ ভাৰতত হৈছিল গুড আৰু এটা প্ৰশ্ন সুধিম তোমাক অসমৰ ডাঙৰ জন্তু দুটাৰ নাম ক'ব লাগে অসমৰ ডাঙৰ জন্তু দমৰা গৰু আৰু ষাঁড় গৰু ঠিক আছে অসমৰ দুটা ডাঙৰ পুখুৰীৰ নাম কোৱা অসমত যে ডাঙৰ পুখুৰী অঁ ডাঙৰ পুখুৰী হ'লি
দীঘালী পুখুৰী আৰু শিলপুখুৰী। ঠিকে আছে, পাইছা চাকৰি হোৱাৰ আশা আছে। হ'ব না ছাৰ চাকৰি? ব্যৱস্থা কৰিম বাৰু। ছাৰ মোক ৰেলৱেত চাকৰি দিলে বেছি ভাল হয় ছাৰ। ৰেলৱেত চাকৰি কৰিবি? হয় ছাৰ। কিয় হয়? ৰেলৱেত চাকৰি কৰিলে বহুত দিন লাষ্টিং কৰিম মই, লোহা চোহা গাত লগাই ল'ব পাৰিম মই। ঠিক আছে, মই লোৱাৰ ব্যৱস্থা কৰি দিম। হ'ব বাৰু, তই এতিয়া যাব পাৰা। হয় ছাৰ। দিয়া, আপিছ ছাৰ। আচ্ছা বহ। আচ্ছা তোৰ নামটো কি আছিল? মোৰ নাম কাতিৰাম ছাৰ। কাতিৰাম? কাতিৰাম কিয় থলা তোৰ নাম? মই কাতি হৈ বাগাত যোৱাৰ কাৰণে সেইকাৰণে মোৰ নামটো হৈছে ছাৰ কাতিৰাম। তই তাৰমানে কাতি আহি বাগাত দি থাকা? হয় ছাৰ। ঠিক আছে, তোক মই এতিয়া দুটা প্ৰশ্ন সুধিম। কি ছাৰ কওকচোন। অসমৰ বৰ্তমান কোনে তিৰিচুৰ কৰিছে? খগেনে নগেনে তিৰিটো হৰণ কৰি পেলাই লৈ গৈছিল ছাৰ। ঠিকে আছে, এটা কুৱেশ্যন। আৰু এটা সুধিম, কওক ছাৰ। অসমৰ মুখ্যমন্ত্ৰী কোন? বিশ্বকৰ্মা ছাৰ। বিশ্বকৰ্মা নহয়, হিমন্ত বিশ্ব শৰ্মা। মই ছাৰ এই পাহৰি গৈছিলোঁ। ঠিক আছে, যা যা যা। তেতিয়াহ'লে ছাৰ মই যাব পৰা হৈছোঁ নেকি? যাব পৰা হৈছে, যা ঠিক আছে। ছাৰ দিবাকে বিয়া কৰাইছে নেকি? অলপমান শেষ কৰি দিবই। অ' ছাৰ আপুনি ডিউটি কৰিব আছে নে খোজ খাব আছে হে? হা ঐ পিছু দা মানে আগত গুচি গেল, ইয়াতে কি আমি ইয়াতে এনেই ৰখি আছো? নহয় মাতছি ছাৰে এমকে খোজ খাব নালাগে। বাপৰে বাপ। অ' ছাৰ নমস্কাৰ। নমস্কাৰ। বহু সময় ৰখিব লাগে ৰে। বহা বহা, বাপৰে মানুহ বহুত নহয়। বাপৰে বাপ। তোমাৰ নামটো কি আছিল? ঘটিৰাম ছাৰ। ঘটিৰাম? হয় ছাৰ। ঘটিৰাম কিয় থলাক তোমাৰ নাম? অ' ছাৰ মই ঘটিক ঘটিক পানী খাওঁ। হয় নেকি? আৰু কেতিয়া বস্তুটো আৰু কেতিয়া খাই? সেইটো স্বভাৱো আছে? আছে ছাৰ আছে। বাপৰে, আজিকালি সেইটো নহ'লে নচলেই। হয় ছাৰ। ঠিক আছে, তোমাক এতিয়া মই দুটা প্ৰশ্ন সুধিম। কি ছাৰ? অসমৰ মাইকীগিলাখনত ডেলিভাৰী হ'লে ক'ত লৈ যায়? ভেটেনেৰী ছাৰ। ভেটেনাৰী? হয় ছাৰ। ভেটেনাৰী? হয় নহয় ছাৰ নহয় ছাৰ। আমাৰ গৰু এটাৰ অসুখ হৈছিল ছাৰ। মই তাৰ ভেটেনেৰীৰ পৰা আহিলোঁ, সেইকাৰণে ভেটেনেৰী লৈ গ'লে মেডিকেল লৈ যায় ছাৰ। মেডিকেল মেডিকেল লৈ যায় ছাৰ। হয় তই এতিয়া যাব পাৰা। যাব পাৰোঁ ছাৰ। যাব পাৰা। ছাৰ কি হ'ল আৰু তই কি মাকা নকবা আছা? কিবা এটা কথা আছিল ছাৰ। কি আছিল? মোৰ ছাগলীটো হ'বনে ছাৰ? চাকৰি নম্বৰটো হে হ'ব। ছাৰ আপোনাক তলেদি অলপ কিবা দিম দিয়ক ছাৰ। পূৰ্বক আজিকালি কি ছাৰ? দিলে ওপৰত চব ভাব নাই। আজিকালি মুখ্যমন্ত্ৰী কোন হৈছে জানা তই? জানো ছাৰ। কোনে হৈছে? বিশ্বকৰ্মা ছাৰ। বিশ্বকৰ্মা জানা? এইটো বিশ্বকৰ্মা চবে ভয় কৰে আৰু তই পইচাৰ কথা ওলাইছা। নহয় ছাৰ কথাটো কৈছোঁ, মোৰ চাকৰিটো হেৰি কৰিব আপুনি। যাব পাৰে মতা আনি দিম ছাৰ। হ'ব যা, হ'ব যা। দে যাওঁ ছাৰ, নমস্কাৰ। নমস্কাৰ যা। নমস্কাৰ ঘূৰিয়ে তই মানুহ ভাবছি। নম্বৰ 4। ছাৰ যাব পাৰিম নে ছাৰ? যা পাৰিম যা, যা। স্যার খুদা হাফিজ স্যার। আয়ুষ্মান বাবা। নামটো কি আছিল? স্যার শ্রীমতী। শ্রীমতী? বাপৰে বাপ, কি মস্ত মতি হে। এতিয়া কি কৰি আছা? স্যার মই এটা ক্লাস 7 ত পঢ়ি আছো। কি কৰ ক্লাছ 7? মানুহ সদায় আগে যাব লাগে, তুমি পিছে আহিছ। হেগলা বাদ দিয়ক স্যার। মই ক। নাচ শিকিবলৈ বৰ ইচ্ছা আছে অ। নাচ শিকবা তুমি? তুমি নাচবা জানানে? জানো স্যার। জানা? দে তুমি নাচি দেখা। সা রে গা মা পা ধা। বঢ়িয়া। সা ৰে গা মা পা ধা নি সা। তুমি এতিয়া যাব পাৰা। এবার যাও স্যার। যোৱা। ৰাম ৰাম, বহুত মানুহ। বাপৰে, ইণ্টাৰভিউ চাকৰি দিয়া হৈ গৈছে। ক'ৰ কি বুৰ্বক গিলা মাথা চাথা গৰম কৰি পেলাই যাবাই লাগিল আৰু।